এখন নলবাৰী টাউন ট্ৰেইন আহিছে ভিৰ হৈছে বহুত গাড়ীবিলাক ৰখি আছে নলবাৰী টাউন ৰঙাপালি টাউনৰ পৰা দক্ষিণে প্ৰায় 10 কিলোমিটাৰ হয় এটা ভাল টাউন ইয়াত বিভিন্ন জায়গাৰ পৰা ইয়াত মানুহ আহে বেপাৰৰ কাৰণে অফিস আছে ইয়াত বেংক আছে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান আছে গাড়ী ডিলাৰ আছে কি ধৰণৰ মানুহ ভিৰ হয় ইয়াৰ এটা অভাৰব্ৰিজৰ প্ৰয়োজন ইমান ভিৰ হয় চাওক আপোনালোকে ইয়াৰ অভাৰব্ৰিজৰ প্ৰয়োজন এয়া হ'ল নলবাৰী রেলগেট নলবাৰী রেলগেট ইমান ভিৰ হৈছে প্ৰায় ইয়াত ৰাতিপুৱা গাড়ী 10-15 মিনিট সময় হৈ গ'ল पूरा भी